এইখিনি আমি এতিয়া এয়া লোকেল চিকেন বনাব লৈছোঁ মই সেৱা দিয়া ভাত বনাম দেই আমি হাঁহ ড্ৰাই ফ্ৰাই কৰিম আমি মজা লাগিব ন মজা লাগিব হাঁহৰ পুৰা তেল ওলাইছে চব কিমান তেল ওলাইছে হয় হেৰি নতুন চাউলৰ ভাত খাইছে নেকি নতুন চাউল বৰা চাউল কেনেকুৱা লাগিলে খাই ভাল লাগিছে অঁ খাওক খাওক ভালকৈ খাওক আপুনি ইয়াতে খাই লওক আৰু দেই আমি ওপৰত খামগৈ আপুনি ওপৰলৈ যাব নোৱাৰে যে আপুনি ইয়াতে খাই লওক অঁ কিমান মন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ সকলোৰে ভাল এয়া মায়ে কিবা এটা ক'ব এয়া আজি আমি নতুন চাউল মুঠি খাবলৈ লৈছোঁ নখোৱা আপোনালোকে খালেনে বাৰু কমেণ্টত জনাব দেই খালে নাই অঁ এয়া আমি কি বনালোঁ চাওঁ হওক এয়া টোপোলা ভাত বৰা চাউলৰ কেনেকৈ কি বনালোঁ আপোনালোকক দেখাম বাৰু মই তাৰপিছত এয়া হৈছে ডাক ড্ৰাই ফ্ৰাই দেখিয়ে বহুত ধুনীয়া লাগিছে দেই খাই ভাল লাগিব এয়া লোকেল চিকেন কাৰী কালাৰটো ভাল আহিছে ন খাই কেনেকুৱা লাগিলে এতিয়া ৰাইজেহে জনাব আৰু চালাড এইখিনি সেৱাত দিয়া বৰা চাউল আৰু এইখিনি হৈছে জলফাই মিঠা আচাৰ আৰু এইখিনি হৈছে সৰু মাছ ফ্ৰাই চবকে দিছোঁ আৰু দেই চবকে দিছোঁ ভাত চাবলৈ টোপোলা ভাত আমি কিদৰে বনালোঁ মই ৰেচিপিটো অলৰেডি শ্বেয়াৰ কৰি থৈছোঁ আপোনালোকে যদি নাই চোৱা তেন্তে মই ভিডিঅ'ত লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই টোপোলা ভাত খুলিছোঁ দেই হাঁহৰ মাংস মুৰ্গী মাংস আজি এতিয়া চালাড তৃপ্তিৰে এসাঁজ খাম আৰু হেল্ল' আজি খাই দিয়া আৰু নোখোৱা টেষ্টি হৈছে নে চবেই অলৰেডি ষ্টাৰ্ট কৰিলেই ৰ'দত ধুনীয়াকৈ বহি এতিয়া আমি খাইছোঁ ভাল লাগিছে অঁ এইফালে বেলাই এইফালে চিঞৰি দিছে বেলা ঠিক আছে খাই লওঁ তেন্তে এয়া এতিয়া ৰিভিউ টাইম খুৰী ভাল হৈছে দেই হাঁহৰ মাংস বেলেগ টেষ্টি আৰু মুৰ্গী মাংস চালাড ভাল হৈছে ন ভাল হৈছে এনেকৈ মাজে মাজে আমি খাই থাকিব পাৰোঁ আৰু ন ইয়াত এইবাৰ মা মজা আজিকালি আপোনাৰ ফেভৰেট পৰ্কটো নাই আৰু আকৌ এদিন খাম দেউতা আৰু মইতো আৰু চিকেন দেউতাইতো হাঁহো নাখায় এইফালে বেলাই বেচেৰা দিব বুলি ৰখি আছে বেলা বেলা এয়া দিব বুলি ৰখি আছে তাই এয়া এয়া বুন কেনেকুৱা হৈছে মজা হৈছে ন খোৱা দেই নাচি দিয়ক ভাইটি ভৰিটো কেনেকৈ মই খাই লৈ কামোৰ খালে তো গাইজ এতিয়া আমাৰ খাই মেলি হৈ গ'ল এতিয়া আমি এনেই অলপ আড্ডা মাৰিছোঁ এয়া চবেই বহি আড্ডা মাৰিছোঁ কেনেকুৱা লাগিলে খাই ভাল লাগিলে ন আকৌ 31 ডিচেম্বৰত হ'বনে হ'ব ন ইয়াতে এইফালে ভাল লাগিলে আজি এনজয় কৰিলোঁ এইফালে দেউতা বহি আছে বাই বাই মই জছতে কৰি দিলোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই এইফালে আমাৰ বেলাকো দেখাই দিছোঁ বেলা